মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পাঠ 12 আমাৰ দেশৰ প্ৰশ্ন উত্তৰখিনি। প্ৰথমতে আমি কি পালোঁ চোৱা, অনুশীলনী। অনুশীলনীৰ কেৱল নহয়, খালি 1 নম্বৰটো কি আছে, উত্তৰ লিখা। উত্তৰ লিখিবলৈ দিছে। প্ৰথমতে চোৱা, ক, খ, গ, ঘ, ঙ প্ৰথম চলৈকে আছে। প্ৰশ্নখিনি আমি প্ৰথমতে কি কৰোঁ, প্ৰশ্নখিনি আলোচনা কৰি লওঁ, তাৰপিছত পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। এতিয়া চোৱা প্ৰথম প্ৰশ্নটো। প্ৰথম প্ৰশ্নটো কি আছে, ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। আমাৰ ভাৰতবৰ্ষত থকা চাৰিফালে থকা ৰাষ্ট্ৰকেইখনৰ নাম কৈছে, বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখিবলৈ দিছে। তেনেহ'লে কি হ'ব চোৱা, প্ৰথমতে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখন হ'ল, উত্তৰ দিশত থকা ৰাষ্ট্ৰকেইখন হ'ল নেপাল আৰু ভূটান। মানে উত্তৰ দিশত কি কি আছে, নেপাল আৰু ভূটান আৰু চীন দেশ। উত্তৰ দিশত কি কি ৰাষ্ট্ৰ আছে, নেপাল, ভূটান আৰু চীন দেশ। আকৌ পূব দিশত আছে ম্যানমাৰ, পশ্চিম আৰু উত্তৰ পশ্চিম দিশত আছে পাকিস্তান। পশ্চিম আৰু উত্তৰ পশ্চিম দিশত কি আছে, পাকিস্তান আৰু আফগানিস্তান। আৰু কি আছে, আফগানিস্তান। আৰু দক্ষিণৰ শেষ স্থানৰ কাষতে কি আছে, শ্ৰীলংকা অৱস্থিত। আমাৰ শ্ৰীলংকা ক'ত আছে, দক্ষিণৰ শেষ স্থানৰ কাষতে শ্ৰীলংকা অৱস্থিত। তাৰপিছত চোৱা খ নম্বৰটো, ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম লিখা। ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা তাৰ নাম লিখা বুলি কৈছে। উত্তৰটো হ'ব চোৱা, ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম হ'ল ৰেল পৰিবহণ ব্যৱস্থা, পথ পৰিবহণ ব্যৱস্থা, জল পৰিবহণ ব্যৱস্থা, আকাশী পথ পৰিবহণ ব্যৱস্থা আৰু ৰছী পৰিবহণ ব্যৱস্থা আদি। এইখিনি হ'ল আমাৰ ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা। তাৰমানে পৰিবহণ ব্যৱস্থা এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ সেইটো ব্যৱস্থা। ভাৰতৰ 4খন প্ৰধান নৈৰ নাম। ভাৰতত থকা 4খন প্ৰধান নৈৰ নাম। ভাৰতৰ 4খন প্ৰধান নৈ হ'ল গংগা, যমুনা, কৃষ্ণা আৰু ব্ৰহ্মপুত্ৰ। ভাৰতৰ 2টা পৰ্বতৰ নাম। ভাৰতৰ 2টা পৰ্বতৰ নাম কি চোৱা, ঘ নম্বৰটো আছে কি, ভাৰতৰ 2টা পৰ্বতৰ নাম। উত্তৰ হ'ব, ভাৰতৰ 2টা পৰ্বতৰ নাম হ'ল হিমালয় পৰ্বত আৰু হ'ল আৰাৱল্লী পৰ্বত। কি পৰ্বত, হিমালয় পৰ্বত আৰু আৰাৱল্লী পৰ্বত হ'ল ভাৰতৰ পৰ্বতৰ নাম। তাৰপিছত চোৱা ঙ নম্বৰটো। ঙ নম্বৰ প্ৰশ্নটো কি আছে, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম লিখা। ভাৰতবৰ্ষত থকা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম। উত্তৰটো চোৱা কি হ'ব, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম হ'ল আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ। তাৰপিছত আহিল আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল দিল্লী। তাৰপিছত হ'ল জম্মু আৰু কাশ্মীৰ, লক্ষাদ্বীপ, পুডুচেৰী আৰু চণ্ডীগড়, লাডাখ আদি হ'ল, লাডাখ আদি। তাৰমানে কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা তোমালোকে বুজি পাইছা। তাৰপিছত আমি নেক্সট প্ৰশ্নটোলৈ আহা। নেক্সট প্ৰশ্নটো কি আছে, আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ তোমালোকে নাম জানানে? সকলোৱে জানা হ'বলা। তেনেহ'লে মই আকৌ কৈ দিছোঁ, উত্তৰ হ'ব, বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম শ্ৰী নৰেন্দ্ৰ মোদী। 4 নম্বৰটো চোৱা, ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা। ভাৰত নামটো কেনেকৈ উৎপত্তি হৈছে, আমাৰ দেশখনৰ নাম যে ভাৰত, তাৰ উৎপত্তিটো কেনেকৈ হৈছে এতিয়া আমি চমুকৈ আলোচনা কৰিম।
তাৰপিছত চোৱা 4 নম্বৰ নহয়, তাৰপিছত আছে 2 নম্বৰ হ'ল, তাৰপিছত 2 নম্বৰটো চোৱা। 2 নম্বৰটো কি আছে? ক অংশৰ লগত খ অংশ মিলাই লিখা। ক অংশ আছে, এইপিনে খ অংশ বাকচত দিয়া আছে, সেইখিনি মিলাবলৈ দিছে। প্ৰথমতে চোৱা ছিক্কিম, ছিক্কিমৰ ৰাজধানী, এইখিনিত ৰাজ্য দিছে। ক অংশত কি দিছে? ৰাজ্য দিয়া আছে, আৰু খ অংশত কি দিয়া আছে? ৰাজধানী দিয়া আছে। এতিয়া তোমালোকে ৰাজ্য আৰু ৰাজধানীবিলাক মিলাবলৈ দিছে। ছিক্কিমৰ ৰাজধানী কি? গেংটক। তেনেহ'লে কি হ'ব? তোমালোকে এনেকৈ মিলাই দিবা, ছিক্কিমৰ ৰাজধানী গেংটক। তাৰপিছত তামিলনাডুৰ ৰাজধানী হ'ল চেন্নাই। তামিলনাডুৰ ৰাজধানী কি? চেন্নাই। তাৰপিছতো চোৱা হাৰিয়ানাৰ ৰাজধানী হ'ল কি? চণ্ডীগড়। তেনেহ'লে হাৰিয়ানাৰ লগত কি হ'ব? হাৰিয়ানাৰ ৰাজধানী কি হ'ব? চণ্ডীগড়। তেনেহ'লে তোমালোকে হাৰিয়ানাৰ লগত চণ্ডীগড় মিলাই দিবা। তাৰপিছত আছে ঝাৰখণ্ডৰ ৰাজধানী হ'ল ৰাঁচী। তেনেহ'লে তোমালোকে কি কৰিবা? ৰাঁচী মিলাই দিবা। তাৰপিছত আছে মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই। মহাৰাষ্ট্ৰৰ ৰাজধানী কি হ'ব? মুম্বাই। এইখিনিলৈকেতো তোমালোকে ভালকৈ বুজি পাইছা। তাৰপিছত চোৱা 3 নম্বৰ কি আছে? খালী ঠাই পূৰ কৰা। খালী ঠাই দিয়া আছে, খালী ঠাইখিনি আমাক পূৰ কৰিব দিছে। ক নম্বৰটো চোৱা, ভাৰতত দেশখন ৰাজ্য আছে। ভাৰতত 28খন ৰাজ্য আছে। গুৱাহাটী আৰু দিল্লীৰ মাজত তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা, গুৱাহাটী আৰু দিল্লীৰ মাজত খালী ঠাই আছে, চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। তেনেহ'লে ইয়াত কি হ'ব? গুৱাহাটীৰ পৰা দিল্লীৰ মাজত কিমান চনৰ পৰা? 1981 চনৰ পৰা কি হৈছে? বিমান চলাচল আৰম্ভ হয়। গ নম্বৰটো চোৱা, ভাৰতত মুঠ টা প্ৰধান জাহাজ বন্দৰ আছে। কি হ'ব? ভাৰতত মুঠ 12টা প্ৰধান জাহাজ বন্দৰ আছে। ঘ নম্বৰটো চোৱা, ঘ নম্বৰটো কি আছে? খালী ঠাই আছে, ভাৰতৰ ৰাজধানী। তোমালোকে জানা নহয় ভাৰতৰ ৰাজধানী কি? দিল্লী ভাৰতৰ ৰাজধানী। ইমানখিনিলৈকে তোমালোকৰতো ভালকৈ ক্লিয়াৰ হৈ গ'ল। তাৰপিছত চোৱা 4 নম্বৰটো। তাৰপিছত আমি নেক্সট 4 নম্বৰ প্ৰশ্নটো কি আছে চোৱা। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত নামটোৰ উৎপত্তি বিষয়ে লিখা। ভাৰত নামটো কেনেকৈ উৎপত্তি হৈছে তাৰ বিষয়ে লিখিবলৈ দিছে। উত্তৰটো এনেকুৱা হ'ব, প্ৰাচীন কালত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল। কি কৰিছিল? তেওঁ ভৰত নামৰ এজন প্ৰতাপী ৰজাই কি কৰিছিল? ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম কি হয়? ভাৰতবৰ্ষ হয় বুলি কি হৈছে? দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। এইখিনি নহয়, তাৰমানে বহুতে ভৰত নামৰ ৰজাজন বৰ প্ৰতাপী আছিল বাবেই ভাৰতবৰ্ষৰ নাম কি হৈছে? ভাৰতবৰ্ষৰ নাম ভাৰতবৰ্ষ বুলি হয় বুলি বহুতে কয়। আনহাতে আকৌ কিছুমানে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ, যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয়। মানে ভাৰতৰ মাজেদি বৈ যোৱা সিন্ধু নদী, যাক লেটিন ভাষাত কি কোৱা হয়? ইণ্ডাছ বুলি কোৱা হয়। সেই ইণ্ডাছ শব্দৰ পৰাই আকৌ ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনোৱে কয়। আকৌ কিছুমানে কি হৈছে? এই লেটিন ভাষাৰ ইণ্ডাছ শব্দৰ পৰাই লেটিন ভাষা ইণ্ডাছ বুলি কয়। এই ইণ্ডাছ শব্দৰ পৰাই আকৌ কিছুমান ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনোবাই কয়। 5 নম্বৰটো চোৱা, ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা? এতিয়া নেক্সট প্ৰশ্নটো 5 নম্বৰ, লাষ্ট একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহা। শেষৰ প্ৰশ্নটো কি আছে? ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা? উত্তৰটো হ'ব, জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে
একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয় সেয়ে হৈছে ৰাষ্ট্ৰীয় সংহতি। বুজি পালানে? জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে চবেই একাত্ম হৈ মানে এক হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয় সেয়ে হৈছে ৰাষ্ট্ৰীয় সংহতি। এইটো পাঠৰ গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকক ভালকৈ মই বুজাই দিছোঁ। যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰা মোৰ আশা থাকিল, যাতে মই তোমালোককো আৰু মোকো তোমালোকে যদি মোক আগুৱাই লৈ যাব পাৰা তেনেহ'লে মই আগুৱাই যাব পাৰিম। সেইবাবে তোমালোকৰ ওপৰত মোৰ আশা থাকিল, তোমালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কিবা যদি প্ৰশ্ন থাকে তেনেহ'লে মা দেউতাক ক'বা কমেণ্ট কৰি জনাবলৈ। আজিলৈ ইমানেই। বাই বাই। ভালকৈ থাকিবা আৰু পঢ়া শুনা কৰিবা দেই।